Amar rider king. Hello guys, what's up? Facebook. All right. Hello दोस्तों, welcome to my YouTube channel रजवाइचेटियावाई। मैं मोर सेकेंड हैंड NS 200 আজি ফাৰ্ষ্ট ৰাইড এটা অৰুণাচল চাইডে গৈ যাওঁ। ভাইবিলাক ৰখি আছে ডিপু আগত, লগ পামেই সিহঁতক। হেল্ল' গাইজ, ক'ত যোৱা তোমালোক? ফিলহাল এতিয়া ওলাও ন ইয়াৰ পৰা। ক'ত যোৱা হ'ব বাৰু? ঠিক আছে দিয়া, আমাৰ ছাৰ চলো। ফিলহাল ওলাওঁ ইয়াৰ পৰা। আমাৰ বসন্তী খৰা হৈ আছে, জন দা চলাব আমাৰ। চল ইয়াত মানে অলপ ৰখা হৈ গৈছিলে, বাইক এখন মানে অলপ বেয়া হৈ আছিলে, বনি গ'ল। এতিয়া ওলাই গ'লোঁ আমি ইয়াৰ পৰা। 150% and drop. গোটেই চাংঘৰ ইয়াত মানে মিচিং গাঁও আছে। মিচিং গাঁও বুলি ক'ব নহয়, মানে আগলৈ দেউৰী গাঁও, নেপালী গাঁও চব আছে। পানী বাঢ়ি গ'লে মানে বৰষুণ দিলে এডোখৰ ডুবি যায়, মানে সেইকাৰণে চাংঘৰ বেছি মিচিং মানুহে বনায়। মিচিং মানুহ মানে কি, চব সকলো মানুহে চাংঘৰ বনায় আৰু। rjvaichetiavai কমেণ্ট ছাবস্ক্ৰাইব, ঠিক আছে, লিংকটো দি দিম বাৰু। লাইটিং ডেঞ্জাৰ ষ্টাইল দিছে। এতিয়া আমি মানে অৰুণাচল, আসামৰ পৰা অৰুণাচললৈ ক্ৰছ কৰিম আৰু। এইটো ব্ৰিজ, নামচিক ব্ৰিজ, সেইটো চাইডে মানে হেভিকৈ অলপ দলংটো বনা হৈ আছে। এইডোখৰতে অৰুণাচল গেট আছে, এইডোখৰ ভিডিঅ' কৰিব নিদিয়ে মানে, তো ভিডিঅ'টো অফ কৰি দিওঁ, তাৰ পাৰৰ পৰা ভিডিঅ'টো কৰিম আৰু। এতিয়া অৰুণাচল পাই গ'লোঁ। অৰুণাচল ৰোড ফিলহাল সিহঁতৰ ওচৰত আহি পাই গ'ল। এতিয়া লৈ মই লাহে চলাব দিছোঁ। ভাইবিলাকৰ ওচৰত আহি পাই গ'লোঁ এতিয়া। এখন ফাৰ্ষ্টতে মোৰ বসন্তী এণ্ট্ৰক, পালচাৰ 150 125 ডিঅ' চালিয়া বনাই থৈছে। স্প্লেণ্ডাৰ ইয়াৰতো কথা ক'বই নালাগে আৰু, আমাৰ থপক ভাই জেদা। এইডোখৰ মানে ইয়াত ঝৰ্ণা এখন আছে, তো তাতে যাওঁ আৰু, হয় নাই? ফিলহাল ইয়াৰ পৰা ওলাওঁ ন, চল। ইয়াত মানে ৰিল চিল বনোৱা হৈ গ'ল আৰু ল'ৰাকেইটা ফটো চটো মৰা হৈ গ'ল। তো ইয়াৰ পৰা ওলাওঁ অলপ ভাল জেগালৈ, লাহে চল।
জন ভাই ডেঞ্জাৰ আছে এইডোখৰ মানে টাৰ্ণিং কেনেকুৱা লাগিছে একদম সুন্দৰ ন মোৰ ৰাইডাৰ একদম মাজুলীয়ে লৈছোঁ ফেণ্টাষ্টিক বৰ বঢ়িয়া এইডোখৰ টাৰ্ণিং অকল পিছ ব্ৰেক আছে ভাই তহঁতে কেনেকুৱা চলাও বে মোৰ জিঅ' খাই দিছ তহঁতে জন ভাই হয় ন ডেঞ্জাৰ কাটিং মই আমি পিছত আহি পাত্তাই নাপালো ভয় লাগে ন মোক মেইন কথা ভাইবিলাক বহুত ডেঞ্জাৰ চলাই মানে বাহ যিহেতু ৰগৰাইছে বাইক বাহ কিমান খোলা হ'ল চাম বেয়া দিছে কোন বলবো চটাই দিছে বে এতিয়া গলে যাও ঝৰ্ণা ফিলহাল এতিয়া ঝৰ্ণা যাও ছোৱালী ধেৰ আহিছে ঝৰ্ণাৰ কাৰণে ফিলহাল এতিয়া ঝৰ্ণালৈ যাওঁ আৰু জন ভাই আহ ফিলহাল মানে ঝৰ্ণা চাবৰ কাৰণে বহুত মানুহ আহিছে ঐ আমাৰ কাৰণে জেগা হ'ব নাই ফাৰ্ষ্ট ধুই লওঁ আমি চল কোনটো হয় ঝৰ্ণা ক'ৰ পৰা আহিছে দাদা আপোনালোক ক'ৰ পৰা আহিছে অঁ অঁ বেয়া ৰাস্তা ঝৰ্ণা 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 গৈ আছো আমি ন মানুহ বহুত আহিছে ঝৰ্ণা চাবৰ কাৰণে ফিলহাল ঝৰ্ণা ওচৰত আহি পাই গলো আমি এইডোখৰ মানে অলপ ঝৰ্ণাটো ৰাস্তা যোৱাটো অলপ বেয়া আছে পিছলি পৰি ল'ব বাৰু গাটো ধু আৰু সুন্দৰ চবচে ফাৰ্ষ্টে ময়ে আহি পাই গ'লো ইয়াত কেনেকুৱা আছে ঝৰ্ণা কাপোৰটো খুলি ল'লোঁ আৰু এতিয়া সোমাই দিওঁ ডাইৰেক্ট ঝৰ্ণালৈ মোবাইল চল কোনে কোনে গা ধুৱ মইতো ধুই ল'লোঁ ইয়াতে অলপ দেৰি বহোঁ ভিডিঅ' কৰোঁ বহুত পিছল দেই এডোখৰ চবচে ফাৰ্ষ্টে ময়ে গা ধুলোঁ ধুই মেলি বহি আছোঁ ছেকেণ্ডত থপক আৰু ঢেৰ মানুহ আহি আছে যে য'ত পৰা আহিছে আৰু ছোৱালী তোৱালী ঢেৰ আহিছে গা ধুবৰ কাৰণে
পোৱালি পৰিবি বহুত পিছলে দেখোন পেলুৱে আছো যে সেইকাৰণে পিছলৈ হাই গৰমি গৰমৰ কাৰণে একদম মজা ধৰণা তহঁতে দূৰ নাই